আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ বেলেগ কোনোবা মানুহ আছে নেকি ইয়াতে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ কেইজন আছে থিয় হৈছো আছে এডুকেশ্যনৰ আমাৰ বিও ডিআই এডুকেশ্যনৰ থিয় হৈছো এডুকেশ্যন ডিপাৰ্টমেণ্টৰ কি পোষ্টত কাম কৰে ডিজিটেল প্ৰগ্ৰাম অফিচাৰ এখেতৰ জব মাইক আপোনাৰ লগতো সদায় পাতি থাকোঁ মই এখেতৰ বহুত বাকী বহুত কওকচোন চিৰাঙত কি হৈ আছে শিক্ষাটোত স্যাৰ আমি এতিয়া মেট্ৰিকত আমি বহুত ভাল ৰিজাল্ট কৰিলোঁ বাৰু প্ৰথমকৈ হ'লোঁ কিন্তু আমাৰ যিটো গুণোৎসৱৰ ৰিজাল্ট আছিল সেইটোত আমি মানে বহুত প'ৰ পাৰফৰ্মেঞ্চ আছিল স্যাৰ আপোনালোকে মোক দৃষ্টিত লাগে আমি গুণোৎসৱটো পাতোঁ আমি গোটেই বছৰটোত ল'ৰা ছোৱালীখিনিক আমি কি শিকালোঁ সেই শিকোৱাৰ যিটো আউটকাম থাকে লাৰ্ণিং আউটকাম থাকে সেইটোৱে আচলতে গুণোৎসৱত স্পষ্টকৈ ওলাই যায় স্যাৰ মোৰ একদম ব্যক্তিগত অনুভৱ মই ভাবোঁ স্যাৰ আমাৰ যিখিনি বিদ্যালয় আছে বিদ্যালয়খিনিত শিক্ষকৰ অকণমান অভাৱ আছে যিহেতু চিৰাং জিলাত আমি দেখিব পাওঁ আমাৰ মানে এজনীয়া শিক্ষক থকা বিদ্যালয় বা দুজনীয়া শিক্ষক থকা বিদ্যালয় বহুত বেছি পৰিমাণত আছে গতিকে আমি যদি শিক্ষকৰ সমস্যাটো কিছু ধৰণে নাকোঁ বহুতখিনি আমি 10-11 বছৰত যিটো দেখিলোঁ তাতকৈ আমি বহুত ভাল আজিৰ অৱস্থাত আছোঁ গতিকে এইখিনি বস্তুখিনি যদি আমি আকৌ অলপমান ভালকৈ কৰিব পাৰোঁ বা আমাৰ যিসকল শিক্ষক আছে শিক্ষকখিনিয়ে বহুত কষ্ট কৰে তেওঁলোকে ল'ৰা ছোৱালীৰ লগত কিন্তু মই ভাবোঁ ইয়াতকৈ আকৌ অলপমান বেছি কষ্ট কৰিব লাগিব যাতে আমি অহা বছৰ আমাৰ যি লাৰ্ণিং আউটকাম থাকে ল'ৰা ছোৱালী গতিকে এইখিনি যাতে আমি ভালকৈ কৰিব পাৰোঁ তাৰ কাৰণে আমাৰ আকৌ এটা টিম ৱৰ্ক সমূহীয়া প্ৰচেষ্টা লাগিব বুলি মই ভাবোঁ ছাৰ ঠিক আছে থেংক ইউ খালি মোৰ এটা কথা আছে ইয়াতে এইটো মাইকটো মানে আমি 3 বছৰ আগত সেইদিনাখন BRPL এইটো মানে ইয়াতে আমাৰ মানাছত এটা মিটিং মাতিছিলোঁ আৰু সেই মিটিঙত আমাৰ অফিচাৰসকল আছিলে এই আপুনি কোৱা একেই কথাটোকে কৈছিলে যে আমাৰ শিক্ষক অভাৱ শিক্ষক নাই কাৰণে ৰিজাল্ট বেয়া এই সময়ত চিৰাং ৱেষ্ট আছিলে তাৰ নেক্সট বছৰত টপত আহিলোঁ আৰু সেইদিনা মই এটা কথা কৈছিলোঁ যে যিখন বিদ্যালয়ত পিপিএল টিচাৰ ৰেচিঅ'টো মিলি আছে বা যথেষ্ট শিক্ষক আছে সেই বিদ্যালয়ৰ ৰিজাল্টটো ভাল হয়নে নহয় আপুনি যিখন বিদ্যালয়ত শিক্ষক নাই সেইটো কথাটো ক'লে তো যিখন বিদ্যালয় শিক্ষক পূৰা আছে ইয়াৰ ৰিজাল্টটো ভাল হয়নে নহয় এইটো আপোনালোকে কম্পেয়াৰ কৰি চাওক বুজিছেনে বাকী পইণ্টখিনি ঠিকে আছে আপোনাৰ যিটো নেকি টিচিং লাৰ্ণিং প্ৰচেছ এইটো বহুত প'ৰ হৈ আছে এইখিনি আপোনালোকে ঠিকে আছে অলপ আপোনালোকৰ মাজত এনালাইচিছ কৰক গোটেই লাইনত কথাখিনি কৈছে আপুনি খালি লগতে আমাৰ MP ডাঙৰীয়া কোৱাৰ নিচিনাকৈ টিমত বহি পেলাই আপোনালোকে ইভালুৱেট কৰিব লাগিব মই ৰিচেণ্টলি এটা মিটিং কৰিছিলোঁ আমাৰ শিক্ষা বিভাগত আৰু এটা ডিষ্ট্ৰিক্টত 2500-3000 তেনেকুৱা টিচাৰ আছে তো মই সুধিলোঁ এটা ডিষ্ট্ৰিক্টত যে যোৱা বছৰটোত কেইজন টিচাৰক চকচ দিলে কেইজন টিচাৰক পে হেল্ড আপ কৰিলে কেইজন টিচাৰক ছাছপেণ্ড কৰিলে তো য'ত 3000 টিচাৰ আছে তাত এজনৰো এক ওপৰত একশ্যন লোৱা নাই তাৰমানে মই দুটা কথা বুজিলোঁ হৈ এই ডিষ্ট্ৰিক্টটো একদম টপ ভাল হ'ব বেষ্ট চবে ৰেগুলাৰ ডিউটি কৰে আহে হয়নে মিড ডে মিল খুৱাই চব খুৱাই নহয় এই ডিষ্ট্ৰিক্টৰ অফিচাৰবিলাক আহে কাৰণ 3000 মানুহ এক বছৰত ৱাৰ্কিং ডে কিমান থাকে কিমান ৱাৰ্কিং ডে থাকে 265 ডেজ সব 3000 মানুহে ডিউটিত ৰেগুলাৰ আইডেন্টিটো হ'বই নোৱাৰে তো ক'ত আমাৰ গণ্ডগোলটো হৈছে শিক্ষাৰ 4টা পিলাৰ আছে শিক্ষকসকল গাৰ্জেনসকল ষ্টুডেণ্টসকল আৰু আমি ইয়াত বহি থকা মানুহখিনি অফিচাৰবিলাক এই 4টা পিলাৰৰ সব পিলাৰে ঠিক হ'ব লাগিব বহুত বছৰৰ পৰা এটা ব্লেম গেম চলি আছে যেতিয়া শিক্ষাটো বেয়া হয় গাৰ্জেনে কয় মাষ্টৰে ভাল নহয় মাষ্টৰে কয় গাৰ্জেনে ভাল নহয় ছাত্ৰই ভাল নহয় আৰু চবে মিলি কয় ডিপাৰ্টমেণ্টে ভাল নহয় কোনো ইনস্পেকশ্যন নহয় একো নহয় নাচায় এই গোটেই প্ৰব্লেমটো এটা ব্লেমটো আমি এজনে আনজনক শিফটিং কৰি আছে
কিন্তু মেইন ৰেছপনচিবল পিলাৰটো হৈছে গভৰ্ণমেণ্ট। আমি পলিচি বনাওঁ, কিন্তু পলিচিটো 100% এক্সিকিউট হৈছে নে নাই এইটো আমি নাচাওঁ। সেইকাৰণে আমি কি কৰোঁ, আজিকালি সদায় ইভালুৱেশ্যন কৰোঁ আৰু ৰেগুলাৰ আমি কি কৰোঁ, মনিটৰিং কৰোঁ আৰু কামটো হৈছে নে নাই ইয়াৰ ওপৰত ৰিভিউ কৰোঁ। তো আপোনালোকে ৰিভিউ কৰিব লাগিব। নেক্সট ডিপাৰ্টমেণ্ট কি আছে?